মণি মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। আজি মই আপোনালোকক ফাৰ্ষ্ট দেখুৱাবলৈ লৈছোঁ মুম্বাই খুব ফেমাছ প্লেচ গেট ৱে অফ ইণ্ডিয়া। আহকচোন চাওঁ গেট অফ ইণ্ডিয়া। গেট অফ ইণ্ডিয়া 1913 চনৰ 31 মাৰ্চৰ পৰা নিৰ্মাণ কৰিবলৈ নিৰ্মাণ হৈছিলে। গেট অফ ইণ্ডিয়া 31 মাৰ্চ 1911 চনত নিৰ্মাণ আৰম্ভ হৈছিলে। নিৰ্মাতা আছিলে পঞ্চম কিং জৰ্জ আৰু কুইন মেৰী। স্থাপন কৰিছিলে 4 ডিচেম্বৰ 1924 চনত। আৰু গেট অফ ইণ্ডিয়াৰ কাষতে আছে তাজ হোটেল। The best time to visit Gate of India is between October and March post monsoon. এখানে হৈছে গেট অফ ইণ্ডিয়া। এবাৰ ভালকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। ইমানেই মানুহৰ সমাগম হৈছে। ইয়াৰ সমাগমটো বহুত বেছি হৈছে আৰু ইয়াতে আপোনালোকে আহিলে মানে ফটো শ্বুট কৰিব পাৰে। এজনকৈ ইয়াত ফটোগ্ৰাফাৰ থাকে। তেওঁলোকে একপি ফটো 30 rupees 20 rupeesকৈ লয়। ইয়াত যদি আহে এনেকুৱা হাততে ফটো আপুনি ক্লিক কৰিব পাৰে। আপোনাৰ হাতত যদি কেমেৰা নাথাকে বা কেমেৰা নাহে। তুমি কিতনে লেতে आप 30 रुपये का लेते। আচলতে ফুৰি মই খুব ভাল পাওঁ আৰু ফুৰিবলৈ পালে আৰু একো নালাগে। আৰু মই নিজকে লাকি বুলি ভাবোঁ যদি ফুৰিবলৈ পাইছোঁ। মুম্বাইত অহাটোতো কাৰ ড্ৰিমছ নাথাকে নহয়নে। এতিয়া ইয়াত দেখাইছোঁ আপোনালোকক। মোৰ পাছফালে দেখিছেনে ইমান ধুনীয়া ভিউ হয়। আমি দুয়োজন আছোঁ মোৰ হাজবেণ্ডৰ লগত। মই অলপমান ইভিনিঙত ফুৰিবলৈ আহিছিলোঁ। আমি এতিয়া অলপমান আগতে মই আপোনালোকক ধুনীয়াকৈ দেখাইছিলোঁ গেট অফ ইণ্ডিয়াৰ ভিতৰত ইমানেই সমাগম। তাত কথা ক'বলৈ বা এনেকৈ ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ খুবেই অকণমান লাজ লাগি যায়। দেখিছেনে এইখন आई कितने का है 30 रुपये का है। अच्छा तुम्हारा नाम क्या है। शिवा। शिवा अच्छा तो कहाँ रहते हो। अच्छा ये कितने का 30 रुपये का है। मैं धुनिया এটা ল'ৰা লগ পালোঁ। সৰুৰ পৰা এইবিলাক বস্তু বিকি থাকে। মুম্বাইত আপোনালোকে ৰাস্তাত যদি আহে দেখিবই। ফাইনেলি ঘৰ পালোহি। আজি অকণমান বহুত ফুৰিলোঁ। খুব গৰম উঠিছে। এইটো মোৰ ফাৰ্ষ্ট ব্লগ আছিলে। মই অকণমান ট্ৰাই কৰি চাইছিলোঁ। ইমানখিনি ভাল কৰিব পৰা নাই যিহেতু মোৰ প্ৰথম চেষ্টা এয়া। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভালকৈ থাকিব। ষ্টে হেপী ষ্টে হেল্ডি টেক কেয়াৰ বাই থেংক ইউ। Travel all around the country, from California to Louisiana. I picked peaches in Georgia. I rode the freight stand up.